তো ষ্টভে তো এইদৰে এতিয়া চকিত আছে এতিয়া হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম তো আজি ব্ৰইলাৰবিলাকৰ তৃতীয় নম্বৰ দিন তো ইয়াতে চাওক মই সিহঁতৰ ওপৰত পেপাৰ পাৰি দিছোঁ আৰু আপোনাৰ কালি যোনটো সিহঁতে ঢিলা হাগিছিলে কাৰণে সিহঁতক যোনটো মেডিচিন দিছিলোঁ সেই মেডিচিনটোৱে কাম কৰিছেনে নাই গম পোৱা নাই কাৰণ ইয়াতে চাওক আৰু ঢিলা কালনি পৰি আছে সিহঁতে খাবলৈ আহি গৈছে ভালছে খানা দিছে সিহঁতক খানা দিয়া নাই এতিয়ালৈকে দ্বিতীয় দিন সিহঁতক সেই মেডিচিনটো আকৌ দিব লাগিব কিন্তু এইটো মেডিচিনটো মই এতিয়া নিদিওঁ মই দুপৰীয়াৰ টাইমত দিম এতিয়া মই সিহঁতক দানা পানী দিওঁ মানে কি দিম চাওক মই কুহুমীয়া গৰম পানী লৈ আহিছোঁ কুহুমীয়া গৰম পানীত মই ভিমাৰেল অষ্টবেট এইটো 1 লিটাৰ বটল আৰু আপোনাৰ ভিমাৰেলৰ 60 ml এইটো মিক্স কৰি পেলাই মই ইয়াতে আপোনাৰ 100টা মুৰ্গীৰ কাৰণে 15 পৰা 20 ml দিম আৰু সিহঁতক খাবলৈ দিম তো চাওক মই অষ্টবেটটো এইটো অলপ মিলাই ল'ব লাগিব অষ্টবেটটো কাৰণ তলত যোনবিলাক সিহঁতৰ মুৰ্গীবিলাক থাকে এইটো তলত গৈ পেলাই জমা হৈ থাকে তো চাওক গাইজ মই ভিমাৰেলটো আৰু অষ্টবেটটো এনেকৈ মিহলাই লৈছোঁ আৰু মিহলাই লৈ কুহুমীয়া গৰম পানীত মিহলাই লৈছোঁ কালি যোনখিনি পানী দিছিলোঁ সিহঁতে গোটেইখিনি খাইছে ভালে কৰে এতিয়া মই অষ্টবেটটো এই ড্ৰিংকাৰত ঢালি লওঁ আৰু আপোনালোকে 100 চৰাইৰ কাৰণে 15 ml পৰা 20 ml মিক্স কৰিব এক লিটাৰ পানীত আছিলে মই অলপ পেকিংটো লগাই দিব কাৰণ মোৰ ইয়াতে খেৰ দিয়া আছেতো চাপৰ হৈ আছে সেইকাৰণে অলপ পেকিং লগাই দিছোঁ আৰু এটা ডিংকা ইয়াতে দি দিলোঁ তো চাওক সিহঁতে ড্ৰিংকাৰত পানীখিনি খাই আছে ড্ৰিংকাৰত দিছোঁ পানীখিনি খাই আছে তো আৰু এইকেইটা থোপ বান্ধি আছে থোপ বান্ধিব নিদিব থোপ বান্ধি এনেকৈ এৰাই দিব ড্ৰিংকাৰ পানীটো অলপ খাই ল'ব দিওঁতে কিমানখিনি খায় আৰু এইটো জানো কি হৈছে ৰাতিপুৱাৰ পৰা কি হৈ আছে ই খালি শুয়ে আছে আৰু এটা কথা গাইজ এটা দুখৰ খবৰ হ'ল ইয়াৰে এটা ব্ৰইলাৰ ৰাতিপুৱা উঠি চালোঁ পোৱালি এটা মৰি আছিলে কি কাৰণত মৰিলে গম নাপালোঁ কালিতো মই ইয়াতে সিহঁতক পূৰা হিট দি গৈছিলোঁ ইয়াতে সিহঁতৰ পূৰা টিৰপাল ধৰি দিছোঁ সেইটো ৰাতিপুৱা মই হাত সোমাইছিলোঁ পূৰা হিটতে আছিলে ঠাণ্ডাত মৰিলে নে কিবা বেমাৰত মৰিলে কি ক'ব পৰা নাই আৰু মোৰ এনেও এটা বেছিকৈ আহিছিলে 101টা আছিলে এতিয়া এটা ঢুকালে এতিয়া 100টা আছে এতিয়া চাওক কেনেকৈ পানীখিনি খাই আছে যিহেতুৰ কাৰণে ড্ৰিংকাৰ আৰু এটা আনিব লাগিব কাৰণ 4টা ড্ৰিংকাৰ দি নহয় আৰু মই এনেও এই ড্ৰিংকাৰটো জাষ্ট মোৰ আনা আছিলে কইল চৰাইকেইটাৰ কাৰণে এতিয়া মই ড্ৰিংকাৰ কিনা নাছিলোঁ কাৰণে সিহঁতক এই ড্ৰিংকাৰতে দিলোঁ এতিয়া মই ডাঙৰ ড্ৰিংকাৰ আনিব লাগিব আপোনাৰ 3-4টা আনি সিহঁতক খাবলৈ দিব লাগিব আৰু ড্ৰিংকাৰ এটা জৰুৰত আছে এতিয়া প্ৰয়োজন আৰু ফিডাৰো আনিব লাগিব ফিডাৰ চাগে মোৰ 2টাই আছে আৰু এয়া ড্ৰিংকাৰ আছিলে কিন্তু ড্ৰিংকাৰকেইটা কি হ'ল আপোনাৰ ড্ৰিংকাৰ এটা আছে কিন্তু ড্ৰিংকাৰটো ফুটা কিন্তু সেই ড্ৰিংকাৰটোৱে অকণমান ট্ৰাই কৰি চাব লাগিব কামত দিয়ে নেকি
মই সিহঁতৰ কাৰণে আকৌ সেই ড্ৰিংকাৰ এটা আনি দিছোঁ ইয়াতে। ড্ৰিংকাৰটো কিয় দিয়া নাছিলোঁ কাৰণটো হ'ল এইটো কাৰণ, এটা ফুটা এটা আছে। ফুটাটো মানে কি হ'ল, এই 100 পাৱাৰৰ লাইটৰ বাল্ব আছিলে, সেইটো মানে লাগি গম পোৱা নাছিলোঁ, গোটেই ৰাতিটো লাগি আছিলে, সেইকাৰণে তাতে মানে ফুটাটো হৈ গ'ল। আৰু আপোনালোকে চাব পাৰিছে দানা পৰি আছে মানে দানাটো কি কৰিব, দানাটো টকাও বহুত, নষ্ট কৰিব নোৱাৰি, কিন্তু দিব লগা হ'ল। কাৰণ ইয়াতে পানীটো দিওঁতে মানে অভাৰফ্ল' হৈ গ'ল। অভাৰফ্ল' মানে কি কিহৰ কাৰণে নাজানো, এনেইতো বেলেগত পাত্ৰত অভাৰফ্ল' নহয়, কিন্তু এইটোত কি অভাৰফ্ল' হ'ল, এই ফুটাটোৰ কাৰণে হ'ল নেকি। অভাৰফ্ল'ৰ কাৰণে পানী অলপ পৰি গৈছিল, তো তাৰ ওপৰত দানা দি দিলোঁ। এতিয়া বালিটো দিব নোৱাৰোঁ আৰু উঠাইও আনিব নোৱাৰোঁ, উঠাই আনিলেও পানী আৰু পৰিব, তাৰ ওপৰত দানাই দি দিলোঁ। যিমানটো পাৰে সিহঁতে খাব, নোৱাৰিলে নাখালে নাই। আৰু সিহঁতক দানাটো বৰ্তমান এতিয়া নিদিওঁ, সিহঁতক ফাৰ্ষ্টত পানীটো খাই ল'ব দিওঁ। কাৰণ যিমান পানী খাব সিহঁতে সিমান দানা খাব, আৰু পানী খালে সিহঁতৰ ডাইজেষ্টটো হ'ব, মানে দানাখিনি যেতিয়া ডাইজেষ্ট হ'ব, যোনখিনি দানা খাব তো সিমান দানা খাব। সেইকাৰণে পানীটো খাই ল'ব দিছোঁ আগত। পানীটো খোৱাৰ আধা ঘণ্টামানৰ পিছত দানাটো দিম। তো গাইজ, মই আৰু ভিডিঅ'টো ডাঙৰ কৰি নাথাকোঁ। যদি মই ইমান সময় ৰখিব যাওঁ, আধা ঘণ্টা আৰু দানাটো দিব যাওঁ, তেতিয়া বহুত দেৰি হৈ যাব, ডাঙৰ হৈ যাব ভিডিঅ'টো। তো আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰিলোঁ। মেইন টপিক আছিলে ইয়াতে যে আজি 3 নম্বৰ দিনাখন আজি সিহঁতক কি দিওঁ পানীৰ লগত খাবলৈ। দানাটো দানাই থাকে, তো পানীৰ লগত ভিমাৰেল অষ্টবেট দিলোঁ। আৰু সন্ধিয়ালৈ এটা ভিডিঅ' আহিব পাৰে, যদি সময় মিলে তো সন্ধিয়ালৈ ভিডিঅ'টো মই আকৌ বনাম। আৰু যদি নিমিলে তো বনাব নোৱাৰিম, কাৰণ মোৰ অকল এইটোৱে নহয়, মোৰ বতা চৰাইও আছে আৰু বেলেগ চোৱাৰ কাৰণে ধন্যবাদ। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। বাই বাই।